গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আৰু বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ এইফালে আমি গৈ আছোঁ যোৰহাট এইফালে সমীৰণ চৈত্য এইফালে আমাৰ দেহাই গাড়ী চলাই আছে বা পোৱালি আগত তাৰপিছত এজনী আমাৰ স্মিতা আমি গোটেইকেইটা গৈছোঁ মানে যোৰহাটত এনেও আপোনালোকে জানেই যে ৰাস চলি আছে আৰু ৰাসৰ কাৰণে দেহাৰ কিছুমান বজাৰ কৰিবলৈ আছে আৰু ৰঙাটাপু চাবলৈ যাই গৈছোঁ আৰু এয়া পালোহি হল আৰু চাওঁগৈ মানে একদম পুৰা মূৰামূৰি টাইমত পাইছোঁহি আৰু সিহঁতৰ এয়া দেখিছেনে এইফালে আমাৰ নানু ককায়েকৰ লগত বহি লৈছে চিনেমা চাবলৈ বুলি চিনেমা চাই আহি পেলাই আমি সোমালোঁ এখন দোকানত য'ত মানে যোৰহাটৰ এখন কি দোকান জানো মই নাচালোঁ আৰু চব বস্তু পাই আমি শাৰী বা চাদৰ মেখেলা যি যি বনাবলগীয়া থাকে তেনেকুৱা বস্তু ইয়াতে পায় নামটোহে নাচালোঁ আৰু দেহা যিহেতুকে কৃষ্ণ হ'ব বা সৃষ্টিকাৰ যিখন ৰাস হ'ব দুদিনীয়া হ'ব মানে আৰু তেহেঁতিয়ে শিকাই আছে আৰু এখন ধুতি আছে কিন্তু ছেকেণ্ড দুদিনীয়া হ'ব যিহেতুকে সেইকাৰণে আৰু এখন ধুতিৰ কাৰণে বস্তু লগাব লাগিব ধুতি কাপোৰ চাপোৰ চব আনিবলৈকে ইয়ালৈ আহিলোঁ কৈ দিয়ক মামি সোনকালে শুই উঠাটো আজি সাৰ্থক নহ'লে শুই উঠাতেনে ভাল আছিলে তাকে প্ৰব্লেম এটা আছে মানে এইফালৰ চাৰিটা আছে পটি কিনিবলৈ গৈ পেলাই পইচা বেছিকৈ ভৰি আহিলে এতিয়া মুঠতে তাক সেইটো প্ৰতি মই নিদিওঁ মই নিজে তাত কম বুলি ভাবিছিলোঁ এতিয়া মানে কমলা লৈছোঁ লাগি আছে বহুত জোৰছে চিচি আমি তাতে কৰি আহিব পাৰোঁ লাগি আছে যাওঁ ক'ত কৰিব পাৰোঁ হোটেল চোটেলত ভাল লাগিছে মজা সুন্দৰ ফুচকা সুদা ফুচকা খাই আছে গৈ আছোঁ পানী পুৰি চানী পুৰি খাই মজা হৈছিলে আৰু খাবলৈ চাগে ভাল হৈছিলে হয় নাই খাবলৈ চিনেমাটো বতলা হ'ল চাবলৈ তাৰপিছত আৰু আহি পেলাই এয়া ৰাসৰ বস্তু কিনিলে বাহঁতে তাৰপিছত এয়া আমাৰ ছোৱালীজনীয়ে ৰাধাই কিনিলে তাৰপিছত আমি পানী পুৰি খালোঁ আৰু এয়া গৈ আছোঁ কিবা কিবি খাবলৈ ল'ৰাটোক খুৱাব লাগিব চিনেমা চাই হ'ল বজাৰ কৰি হ'ল এতিয়া আমি গৈ আছোঁ ঘৰৰ অভিমুখে আৰু বিৰাট ভোক লাগিছে সেইকাৰণে ৰাস্তাতে কিবা এটা খাই ল'ম আৰু নানুকো খুৱাবলৈ আছে যিহেতুকে আমাৰ এজনে খাই বৈ চাই দিয়া ব্যস্ত বুঢ়া চাই দিয়া নানু নাচাই কি চাইছা আমি খাবলৈ বহি আছোঁ এইফালে গীতা বহি আছে এজন ব্যস্ত মোবাইলত তুমি চিনেমা চাই কেনেকুৱা পালা কোৱাচোন এতিয়া চিনেমা এক্টিং লাইনটোত যদি ক'বলৈ যাওঁ চবৰে এক্টিং সুন্দৰ কিন্তু কাহিনীও খুব ধুনীয়া এটা কাহিনী কিন্তু উপস্থাপনত অলপ কমি থাকি গ'ল যিটো কাৰণে এইটো ডাইৰেকশ্যনত বুলিয়ে ক'ব পাৰিম মই ক'ব লাগিব কাহিনী ভাল এক্টিং ভাল সেইখিনি চবেই আছে কেমেৰা কামো ভাল ইণ্টাৰভেলৰ আগলৈকেতো বুজিয়ে নাপালোঁ বুজি পোৱা মেলি মানে কি আৰু কিছুমান অলপ আধৰুৱা কিছুমান থাকি গ'ল একচুৱেলি এটা ক'ব লাগিব আৰু যাৰ য'ত কাম আৰু সেইটোৱে এক্টিং এজনৰ মানুহ এক্টিং ফেশ্বন ডিজাইনৰ মানুহৰ কাম চবৰে নিজৰ নিজৰ ব্যক্তিগত মন্তব্য অকল আছে কিন্তু নতুন হয়তো ইন ফিউচাৰ এটা ভাল কাম কৰিব পাৰিব নতুনকৈ আহিছে নতুন ডাইৰেক্টৰটো ওলাই পৰিছে আৰু ডাইৰেকশ্যনত যে নতুন সেই বস্তুটো ওলাই পৰিছে আৰু তেওঁ মানে কাহিনীটো উপস্থাপন কৰাত ইমান সফল নহ'ল বৰ বেছিকৈ টানিলে দীঘলীয়া কৰিলে আমনি লগা নিচিনা আমনিদায়ক কৰিলে লিংক নাইকিয়া কিছুমান চিন দেখুৱালে কিছুমান প্ৰশ্নবোধকো থাকি গ'ল গতিকে কাহিনীটো
যিমান আশা লৈ আহিছিলোঁ আচলতে সিমান ফুলফিল নহ'লে আৰু কিন্তু এক্টিং চবৰে খুব সুন্দৰ আৰু ক'বই নাই গোটেইকেইজন ভাল এক্টৰ এক্ট্ৰেছ আছে তেওঁলোকৰ অভিনয়ৰ ওপৰত আমি ক'বলৈ নাযাওঁ খুব সুন্দৰ অভিনয় কৰিছে আৰু কাহিনীটো খুব সুন্দৰ কিন্তু উপস্থাপন কাহিনী চিত্ৰনাট্যত অলপ দুৰ্বলতা আছে ডাইৰেকশ্যনত দুৰ্বলতা আছে পেলাই চিধাই বজাৰ মেলিছেহি আৰু এইগৰাকী এজনী ৰাধা আমাৰ এজনীকতো দেখুৱালোঁ আৰু এজনী ৰাধা এইবোৰ মানে মিলাই মিচাই কৰিছে কাপোৰ মানে অৰ্ডাৰ দিছিলে কিন্তু নাপালেহি আৰু এইজনে চকলেট আনি পেলাই খোৱাত ব্যস্ত চেণ্ডেল কি কৰিলে চেণ্ডেল নিপিন্ধ গ'লে চেণ্ডেল চেণ্ডেলযোৰ পিন্ধিব লাগিছিলে না আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু আজিলৈ আহোঁ বাই বাই